হাই হেল্ল' বন্ধুসকল, কি খবৰ? ফাইনেন্স ব্লগলৈ স্বাগতম জনাইছোঁ। সকলোকে মাঘ বিহু ওলগ যাচিলোঁ। এয়া হ'ল ৰাতি ভোজৰ কাৰণে আমি যো-জা চলাই আছোঁ। এয়া হ'ল ৰাতি আমি গোটেইবিলাকে আহিছোঁ ভেলাঘৰ ভোজ খাবলৈ। গোটেই ল'ৰা ছোৱালীবিলাক আৰু গোটেই ৰাইজ আহিছে। চাওক, আপোনালোকৰ তাত ৰাতি খাই নে দিনত খাই কমেণ্ট কৰি জনাব। আমি ভোজ 7টামান বজাত খাইছোঁ। এয়া হ'ল মৰ্ণিং টাইম। মই মৰ্ণিঙত আহিছোঁ, মই ৰাতি নাথাকিলোঁ মানে। চাওক, ইয়াতে গোটেইবিলাকে আহিছে হাউলি ঘৰটো জুই লগাই দিবলৈ। চাওক, বেয়া চেয়াবিলাক গোটেইবিলাক ওপৰত উঠাইছে। এইফালে সূৰ্য উদয় হৈছে আৰু চাওক, কুঁৱলীও বহুত দি আছে আৰু লগতে ঠাণ্ডাও লাগিছে। চাওক, ভেলাঘৰটো গোটেই উঠাই হৈছে আৰু বাকী মানুহবিলাকো আহিছে। এয়া হ'ল হাউলি ঘৰটো জুই জ্বলাবলৈ গা ধুই আহিছে ৰাতিপুৱা। ইমান ঠাণ্ডাত কেনেকৈ যে গা ধুইছে মামায়ে, সিহে জানিব আৰু দেই। আমি হ'লে গা ধুব নোৱাৰোঁ দেই ইমান ঠাণ্ডাত। চাওক, এয়া হ'ল হাউলি ঘৰটো জুই জ্বলাই দিয়া আৰম্ভ কৰিছে। এনেকৈ আমাৰ হাউলি ঘৰটো আমি ৰাতিপুৱা সময়ত জুই জ্বলাই দিলোঁ। আৰু আপোনালোকে জুই জ্বলালে নাই ক'ব দেই কমেণ্ট কৰি। আৰু লগতে সকলোকে মাঘ বিহু লগ যাচিলোঁ। এতিয়া টাটা, বাই বাই।